So hey everyone, welcome back again to this channel. Khoro bhai subscribe kori lobo kintu guys channel to. Edia mane somoy hoise evening time and ঘৰত বড় হৈ থাকাতকে ওলাই আহিলো মানে আজি ভাবিছো কি এটা সৰুকে এটা মোটো vlog start কৰি দিও। এখন গাড়ী হল ইয়াৰ ভূমি মানে ইয়াতে অলপ আছে 2019 মডেল 19ত লৈছিল পুৰা বম গাড়ী কিন্তু খনত আজি পুৰা ফুল মোটো vlog কৰিম গাইস কেনে লাগে কব আৰে নহয় And guys 125cc এর ভিতৰত এখন গাড়ী মজা একদম মাইলেজ কিং চাই ল'ব পাৰে কেনেকুৱা কণ্ডিশ্যন ইমান বেয়া নহয় ইভিনিং টাইম হৈছে সেইবাবে সব পিনে ঘেমেখ মই মানে হেলমেটত এইটো লগাই ললো এইটো মানে মোৰ নহয় লগৰ হয় সেইবাবে এনে আৰু মানে জাষ্ট এটা ব্লগ বনাও বঢ়িয়াকে আপোনালোকে চাই থাকক কেনে লাগে ক'ব এণ্ড গাইজ মোৰ আজি চুলি তুলি একো নাচাব দেই কাৰণ মোৰ চুলি একদম অৱস্থা নাই তো চুলি তুলি একো লক্ষ্য নকৰিব এণ্ড এতিয়া মানে যাওঁ আৰু মানে চুলিটো অৱস্থা নাই মোৰ তো গাইজ এতিয়া বঢ়িয়াকে বহি ললো এণ্ড মই মানে অলপ টেষ্ট কৰি আহোঁ ধুনীয়া ধুনীয়া এণ্ড ভাবিছোঁ এটা গুলি মাৰি অলপ মানে টেষ্টিঙো কৰি আহিলোঁ ফ্ৰেণ্ড চাইছিলোঁ আৰু তাতে মানে মিউজিক চিউজিক লগাই দিলোঁ এণ্ড এতিয়া মানে আগত যাওঁ কেনে লাগে এক্সপিৰিয়েঞ্চ ফুল অন ভাইবত বঢ়িয়া বঢ়িয়া পিক আপ ফিউল নাই গাইছ এনে মানে ফিউল ভৰাব লাগিব 50,000 ভৰালে হৈ যাব কাৰণ এইখন ইমান হেভি বাইক নহয় ন পিক আপ কিন্তু তামাম আছে দেই গাইছ মই এইখন মানে মাজে মাজে চলাওঁ ন আজি মানে ফাৰ্ষ্ট মানে মোটো ব্লগত আজি ফাৰ্ষ্ট টাইম চ' সেইবাবে কেনে লাগিছে কমেণ্ট কৰি জনাব হা ৱাইড এংগল কেনে এণ্ড ইভিনিং ভাই ইফালে খেতি পথাৰ ছাইডত এণ্ড আগত টেম্পু এখন যাই আছে আমি যোনটো ৰাস্তাইদি যাই আছোঁ ন প্ৰথমতে নাভি যদি হ'ব তাৰপিছত উজাল কৰি তাৰপিছত এনেকৈ অকমাই যাই থাকিব আৰু ইফালে তেজপুৰ হৈ কিনে ওলাব পাৰি আৰু এতিয়া আমি ইমান নাযাওঁ নাগৰি যদি যাওঁ এইটো ৰাস্তা মানে আগতে ইমান ভাল নাছিল 4-5 বছৰমান হ'ল পকী হৈ গ'ল এতিয়া মানে ইফালে ইমান গাড়ীও চলা নাছিল ইমান হোৱা নাছিল কিন্তু আজিকালি যেতিয়াৰ পৰা মানে ৰাস্তাটো ভাল হ'ল না তেতিয়াৰ পৰা একদম ধুনীয়া কি ক'ম আৰু মানে মানুহবিলাক একদম সেয়া আৰু এন বতাহ আহি আছে গাই মানে বাইক চাইক লগা নাই না সেইবাবে পাই গ'লোঁ আমি লাওপাৰা চক চব চাই ল'ব পাৰে কেনেকুৱা পুলিচ থাকে নে কি থাকে নাজানো গাইছ আজি ইফালে কেইদিনমান হ'ল মানে ইফালে আহি থাকে তামোলপুৰখন মানে ডিষ্ট্ৰিক্ট হ'ল না এতিয়া আগতকৈ মানে অলপ বেছিকৈ ষ্ট্ৰিক্ট হৈ গৈছে পুলিচ চুলিচ এইবিলাক দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাত ভাবিছোঁ অলপ স্পেচিয়েল কৰিম কিবা গাড়ীখনক মানে আজিতো ফাৰ্ষ্ট সেইখন স্প্লেণ্ডাৰখনে লৈ ফাৰ্ষ্ট ৰাইডিং হ'ব নেক্সট ভিডিঅ' ট্ৰাই কৰিম কিবা ব্লগ গাড়ী উঠাম ৰিজৰ্ট খুলি আছে এতিয়া লাহে লাহে হৈছে মানে এইবিলাকত আগতে একো নাছিল এতিয়া মানে চব লাহে লাহে হ'বলৈ ধৰিছে নাগৰি চলি এতিয়া লাহেকৈ পাম আৰু মানে নাগৰি চলি এয়া চাইনবোৰ্ড উঠি আছোঁ গাইজ আমি স্প্লেণ্ডাৰত কিন্তু একো নাই একদম কমফৰ্ট ইফালে সোমাব পাৰে না ইফালে সোমাই যাওঁ নোৱাৰে গাইজ সোমাব নিদিয়ে মানে ইয়াতে মানে অলপ বেলেগ টাইপৰ মানুহবিলাক আহি কিনে কামবিলাক বেলেগ হৈ যায় সেইবাবে মানে আজিকালি ইয়াতে সোমাব নিদিয়ে এণ্ড এতিয়া আমি অভাৰটেক কৰোঁ লাইনকৈ ট্ৰাক আহিছে গাইজ ট্ৰাক ধুনীয়াকৈ তেল ভৰাই লওঁ এতিয়া এণ্ড আহি পালোঁ দ্বীপ এণ্ড আপোনালোকক মই অলপ পিছত এতিয়া ভালকৈ আইলেণ্ডত দেখাইছোঁ আইলেণ্ডৰ কি যে মই সেইটো কৈ আছোঁ আপোনালোকক বা ধুনীয়া গান বুজিছে ঐ প্ৰিমিয়াম নাই Welcome to Pangalipara Stock and goodbye to Pangalipara Stock. Oish. Samaan speed देखा तुझे. ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास हम मेरी this island कने beauty कने एकदम मस्त है ना. बॉर्मो तेरे ऊपर अपन लपक के बांधा मैंने पीता छाप छोड़े चला मुझे किसने क्या
So guys, এতিয়া আহি পালো, অলপ ৰখি দিলো এণ্ড গাইজ গাড়ীখন একদম ধুনীয়া, কিন্তু BS3 মডেল 2019 ধুনীয়া একদম চলিছে, একো প্ৰব্লেম দিয়া নাই গাইজ। 3জন আছো, মানে অলপ মানে ৰিভিউ এটা দি দিলো অনাৰশ্বিপ। এণ্ড গাইজ সাউন্ডটো একবাৰ শুনাই দি আছো হা। মানে একবাৰ মানে আমি 3জন মানে বহুত টান হৈছে, ধাৰাগাঁৱত গৈছিলো। চ' ধাৰাগাঁৱত যাওঁতে মানে কি হৈছে কেছটো, এণ্ড ধাৰাগাঁৱত যাওঁতে মানে কি হৈছে, পিছেদি এটা মানে বম ডাঙৰ ফুটা হৈ গৈছে। ইয়াতে মানে চাইলেঞ্চাৰত বম ডাঙৰ এটা ফুটা হৈ গৈছে। চ' সেইবাবে চাউণ্ডটো মানে অলপ ফাটি আহে, কিন্তু একদম তেওঁ ধুনীয়া লাগে একদম চাউণ্ডটো। এণ্ড ইফালে এটা চিগনেল লাইট ভাঙি গৈছিল সেইদিনা, ইয়াত আঠা মাৰি দিয়াতে পুৰা ঠিক হৈ গৈছে। ধুনীয়া ধুনীয়া ধুনীয়া। এণ্ড চাউণ্ডটো মই একবাৰ শুনাই দি আছোঁ। Duke 390, like Duke 390, okay. Splendor. So guys, ভিউটো মই আপোনালোকক দেখাই আছো, কেনে লাগিছে একদম একদম তাবাহি। এণ্ড চবফালে মানে চাইডে চাইডে চব পিনে মানুহ আছে, সিহঁতে ইয়াতে আছে। মানে গধূলি মানে চব ইয়াতে মানে হাৱা খাব আহে, একদম ঠাণ্ডা ঠাণ্ডা বতাহ একদম ইফালৰ পৰা আহি থাকে, চিম চাইডৰ পৰা আহে পূব ইফালে। এণ্ড এইটো হৈছে বৰনদী, এণ্ড বৰনদীৰ আগত হৈছে ভূটান। এণ্ড মানে এইটো জেগাত মানে বিবইচ আহি থাকে দেই গাইজ। বিবইচৰ ভিডিঅ' চাই নাছে আপোনালোকে ক'ব হা। বিবইচ মানে এইটো জেগাত আহি থাকে, এণ্ড ইয়াতে মানে কিবা কিবি ভিডিঅ' বনাইছে, কাৰণ এইখিনি মানে অলপ ওচৰতে হয় ন এইখিনি জেগাৰ ঘৰতে। চ' বিবইচৰ ভিডিঅ' চাই কেনে লাগে কমেণ্ট কৰি জনাব। এণ্ড ভিডিঅ' চাই কিন্তু মোৰো ভাল লাগে দেই, একদম ধুনীয়া লাগে। এণ্ড ভিউটো চাই কেনে লাগিছে ক'ব। এইখিনি জেগাত মানে যোৱা বছৰ বৰনদী মিউজিক ফেষ্টিভেলে হৈছিল, বহুত ডাঙৰ এলেকা হয় ন। সান্নিধ্য বয়ান আহিছিল ইয়াতে, মানে সি আহি কেনে গান গাইছিলে, এণ্ড DJ মিক্সাৰ চব আহিছিলে ইয়াতে। চব মানে আমি এনজয় কৰিবলৈ আহিছিলোঁ ইয়াতে। এণ্ড লগতে এই দামৰাটোও আহিছিলে। এই কি ক'ম আৰু গাইজ, ধুনীয়া লাগিছে। এতিয়া মানে অলপ মানে চিল টিল কৰা হৈ গ'ল, তাৰপিছত উঠি ল'লোঁ। এনে এতিয়া ভাবিছোঁ যাওঁ আমি ইয়াৰ পৰা। চ' অলপ যাই কিনে মানে হুলি চুলি কিবা এটা মাৰোঁ, এণ্ড বানত চৰ্ণত কিবা পাৰিলে মাৰোঁ। এণ্ড যদি সি কৰিব দিয়ে আৰু আমাৰ ভাল আৰু কণ্টেণ্ট এটা ওলাই গ'ল। চব চলো, ভালকে ধৰিব দিছোঁ আৰু গাড়ীত দাঙি দিছোঁ গাড়ী। তো ভালকে ধৰিব লাগে। চ' গাইজ একো নাই চলি যায়, মানে অলপ পিছফালে তাৰ আনবেলেঞ্চ হৈ গৈছিলে, সেইবাবে অলপ মানে গাইজ একো নাই গাইজ চলি যায় এইবিলাক, মানে একো ফোন একো হোৱা নাই। আহি পালোঁ এতিয়া, কিবা এটা খাই লওঁ। খাবি নেকি? এতিয়া একদম ধুনীয়া গৰম গৰম চিঙৰা, পুৰা চাটনি দি গৈছে, একদম একদম জলকীয়া চাটনি।